हेलो एवरीवन मोर एटा नतुन भिडिओले मैं भाविছোঁ आपलोকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি যেহেতু মঙ্গলবাৰ সেইবাবে আজি হনুমান মন্দিৰলৈ যাওঁ বুলি ভাবিলোঁ আৰু ৰাতিপুৱা একো নোখোৱাকৈ জল্দি ওলাই দিলোঁ। পিছে বলক গৈ দিওঁ এতিয়া। যেহেতু মন্দিৰটো ঘৰৰ পৰা অলপ আঁতৰত সেইবাবে মই স্কুটি লৈয়ে গ'লোঁ আৰু ৰাস্তাৰ পৰা মই হনুমানজীৰ কাৰণে মিঠাইও কিনি ল'লোঁ, মানে লাডু কিনি ল'লোঁ। তাৰ পাছতে মন্দিৰৰ সন্মুখতে যিহেতু চাকি ধূপ এইখিনি পোৱা যায়, তাৰ পৰাই মই সেইখিনি কিনি লৈ মন্দিৰলৈ বুলি সোমাই গ'লোঁ। আৰু সঁচাকৈ মানে মন্দিৰৰ পৰিৱেশটো দেখিলে ইমান যে ভাল লাগে। আৰু মই ভাবিছিলোঁ আজি বোলো মন্দিৰলৈ গ'লে মই হনুমান চালিচা পঢ়িম। এনেই বাৰু মই ঘৰতে প্ৰায় হনুমান চালিচা পঢ়োঁ মঙলবাৰৰ দিনা। আৰু এনেকৈ মন্দিৰত সুবিধা কৰি দিছে হনুমান চালিচা পঢ়িবৰ বাবে। আৰু মোৰ আজি বেলেগ একো কাম নাছিলে, হনুমান চালিচা পঢ়িয়ে মই মন্দিৰৰ পৰা ঘৰলৈ বুলি ওলাই দিলোঁ। বাৰু আজি এয়াই আছিল ভিডিঅ'। চাই কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই।